নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু আসাম টিপ চেনেললৈ আপোনালোক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ মাজত বহুতে হয়তো ইউটিউবাৰ হ'বলৈ চেষ্টা কৰে, কিছুমানে হয়তো ট্ৰাই কৰিও আছে আৰু কিছুমানে হয়তো আগলৈ চেষ্টা কৰিব। কিন্তু মানুহবোৰে ভাবে যে মই এইটোও পাৰোঁ, মই সেইটোও পাৰোঁ, আৰু আটাইতকৈ বেছি মানুহবিলাকে এইটো কৰে যে যোনটো বেছিকৈ ট্ৰেণ্ডিঙত চলি আছে সেইটোৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰে। কিন্তু এইটো ভালনে? ডেফিনেটলি নহয়। চাওক, ইউটিউবত দুটা মুখ্য ৰুল আছে। আপুনি নিজৰ পেশ্যন থকা ভিডিঅ' বনাওক, যাতে আপুনি বহুত বেছি ভিডিঅ' সেইটোৰ ওপৰত বনাব পাৰে। মানে আপুনি সেইটো বনাওক যিটো আপুনি পাৰে। ইউটিউব 1-2 দিনৰ বস্তু নহয়, এইটো আপুনি বছৰ বছৰ চলাই নিব পাৰিব লাগিব। আৰু দ্বিতীয়টো, আপুনি যাতে কণ্টেণ্ট মিক্সিং নকৰে। মানে যদি চলা নাই তাত আপুনি মিক্সিং নকৰিব। আপুনি বেলেগৰ ভিডিঅ' যেনে চিনেমা বা আপোনাৰ কিছুমান গান এইবোৰ আপুনি নিদিব। কিন্তু প্ৰথম কথাটো হ'ল যে আপুনি ডিচাইড কৰি লওক আপুনি কি কৰিব পাৰে আৰু আপুনি কি কৰিব। তেন্তে আহকচোন ষ্টাৰ্ট কৰোঁ টপিকছবোৰ। প্ৰথম টপিকছটো হ'ল ট্ৰেডিং এণ্ড ইনভেষ্টমেণ্ট। চাওক, আজিকালি মানুহে বেংকত টকা ৰাখিব নিবিচাৰে, কাৰণ বেংকত ইণ্টাৰেষ্ট খুব কম। মানুহ আজিকালি এৱেৰ হ'ব ধৰিছে। মানুহে আজিকালি ষ্টক মাৰ্কেট, শ্বেয়াৰ মাৰ্কেট, মিউচুৱেল ফাণ্ড এইবোৰত ইনভেষ্ট কৰিব ধৰিছে, কাৰণ এইবোৰত বহুত বেছি লাভ আছে। তেন্তে আপোনাৰো যদি এইবোৰৰ ওপৰত কিবা নলেজ আছে তেন্তে আপুনি এইবোৰৰ ওপৰত ভিডিঅ' বনাওক। আৰু আটাইতকৈ ভাল কথাটো হ'ল যে এইবোৰ ভিডিঅ'ত আপোনাৰ CPC বহুত বেছি হাই থাকে। দামী দামী কোম্পানীৰ এডভাৰটাইজমেণ্ট পায় আপুনি এইবোৰত। আৰু আপোনাৰ চেনেলটো এবাৰ যদি চলি যায় তেন্তে এইবোৰ চেনেলত ডাঙৰ ডাঙৰ স্পনচাৰশ্বিপ পায় আপুনি। চ' এইটো এটা বহুত ভাল টপিকছ হয় আৰু আপুনি এইবোৰৰ ওপৰত ভিডিঅ' বনাব পাৰে। দ্বিতীয়টো ট্ৰেণ্ডিঙত চলি থকা আপোনাৰ টপিকছ হ'ল আপোনাৰ ব্লগিং। ব্লগিং এতিয়া বহুত বেছি ট্ৰেণ্ডিঙত চলি আছে। আগতে মানুহে চহৰত থকা মানুহবিলাকে বা টাউন এৰিয়াত থকা মানুহবিলাকে ব্লগিং খুব বেছি বনাইছিলে, কিন্তু আজিকালি এইটো লিমিটেড কৰি দিয়া হৈছে। মানুহে আজিকালি গাঁৱতো এইবোৰ কৰি আছে। গাঁৱত আজিকালি সৰু সৰু ল'ৰা ছোৱালীয়ে, আপোনাৰ মহিলাই, সৰু ছোৱালী, সৰু ল'ৰা, আপোনাৰ বয়সীয়াল মানুহ সকলোৱে আপোনাৰ ব্লগিং বনাব ধৰিছে। কিছুমানে আপোনাৰ ফেমিলি ব্লগিং বনাইছে, কিছুমানে আপোনাৰ ট্ৰেভেলিং ব্লগিং বনাইছে, কিছুমানে আপোনাৰ ফুড ব্লগিং বনাইছে। মুঠতে আপোনাৰ বাবে যিটো ভাল হয় আৰু আপুনি ভাবে যে মোৰ বাবে এইটো ভাল বা এইটো মই ভালকৈ কৰিব পাৰিম, আপুনি সেইটো কৰক। ভাল এডছ আহে এইবোৰত, ভাল স্পনচাৰশ্বিপ পায় আৰু বহুত বেছি টকা আছে এইবোৰত। নেক্সট হ'ল আপোনাৰ কুকিং চেনেল। বন্ধুসকল, যিসকল চহৰত থাকে বা যিসকল অলপ মডাৰ্ণ টাইপৰ হয় তেওঁলোকে এনেকুৱা চেনেলবোৰ খুব বেছি ফ'ল' কৰে। কিন্তু লগতে আজিকালি কিছুমান সৰু সৰু গাঁৱৰ চেনেল খুব বেছি উঠি গৈ আছে। মানুহে গাঁৱত কেনেকুৱা ধৰণৰ বনায়, কেনেকুৱা ধৰণৰ তেওঁলোকে খায় সেইবোৰো খুব চাবলৈ ইচ্ছা কৰে। এইবোৰ ভিডিঅ'ৰ আজিকালি প্ৰচলন খুব বেছি চলি আছে। আপুনি এইটো চিন্তা কৰিব নালাগে মোৰ ভাল কেমেৰা নাই, ভাল মোৰ মাইক নাই বা মোৰ ভাল ছেটআপ নাই। মানুহে এইটো নাচায়। মানুহে এইটো চাব যে আপুনি কেনেকুৱাকৈ ৰান্ধে, আপুনি ভাল বনায় নে নবনায়, আপুনি কি ধৰণৰ বনাইছে, মানুহে সেইবোৰহে চায়। চ' আপুনি যদি ভাবিছে যে আপুনি ভাল ৰান্ধে বা আপুনি ভাল কিবা বনাব পাৰে তেন্তে আপুনি এইটো চেনেলত ট্ৰাই কৰি চাব পাৰে। আপুনি ষ্টাৰ্টটো কৰকচোন। আৰু ইয়াতো বহুত ভিউজ আহে আৰু বহুত বেছি আৰ্নিং হয়, কিন্তু ইয়াৰ পৰা বহুত বেছি আপোনাৰ লাভ হ'ব পাৰে। নেক্সট হ'ল আপোনাৰ হেল্থ এণ্ড ফিটনেছ। চাওক, যেতিয়াৰ পৰা কৰোণা আহিছে তেতিয়াৰ পৰা মানুহে নিজৰ স্বাস্থ্যক লৈ অলপ কনচিয়াছ হ'ব ধৰিছে। আজিকালি মানুহে সদায় চেষ্টা কৰে যে মই কেনেকৈ সুস্থ থাকোঁ, মই কেনেকৈ স্বাস্থ্যৱান থাকোঁ, এইটোৰ বিষয়ে মানুহে খুব চাৰ্চ কৰে। আপুনি যদি য়োগা জানে বা আপুনি বা জিমৰ বিষয়ে জানে তেন্তে আপুনি চেষ্টা কৰক। মানুহে বহুত বেছি জানিব চেষ্টা কৰে আজিকালি এইবিলাকৰ বিষয়ত, কাৰণ জিম যাবলৈ সকলোৰে সময় নাই। আৰু এবাৰ যদি আপোনাৰ চেনেলটো উঠি যায় তেতিয়াহ'লে আপোনাক মানুহে পাৰ্চনেল ট্ৰেইনাৰ হিচাপেও আপোনাক মাতিব পাৰে, হায়াৰ কৰিব পাৰে। চ' আপুনি চেষ্টা কৰি চাওক, ইয়াতো বহুত ভাল বেছি টকা আছে আৰু এইটো চেনেলৰ বহুত ভাল বেছি ভৱিষ্যত আছে। কিন্তু নেক্সট হ'ল আপোনাৰ নিউজ এণ্ড ইনফৰমেশ্যন। চাওক, আজিকালি অলিয়ে গলিয়ে লোকেল চেনেলবিলাক বা আপুনি যিয়ে কওক, মুঠতে আপুনি এনেকুৱা এটা চেনেল খুলিব পাৰে। আজিৰ ডেটত যেনেকুৱাই নহওক, কিন্তু ভৱিষ্যতত এনেকুৱা চেনেলবোৰ খুব বেছিকৈ উঠি যাব, কাৰণ সকলোৱেতো টিভিতে নিউজ নাচায় আৰু এইবোৰতো বহুত বেছি ভাল প্ৰফিট আছে আপোনাৰ। ইয়াতো আপুনি ভাল ভাল এডছ পায়। নেক্সট হ'ল আপোনাৰ মেকআপ এণ্ড বিউটি। চাওক, আপুনি যদি সুন্দৰ হয় তেন্তে আপুনি ইয়াৰ ফাইদা উঠাওক, কাৰণ আপুনি যিয়ে টিপছ নিদিয়ক কিয় মানুহে আপোনাক ফ'ল' কৰিবই, কাৰণ আপুনি সুন্দৰ হয়। ছ'চিয়েল মিডিয়া এনেকুৱা হয়, চ' আপুনি ট্ৰাই কৰি চাব পাৰে। নেক্সট হৈ গ'ল আপোনাৰ এডুকেশ্যন চেনেল। চাওক, যেতিয়াৰ পৰা ক'ভিড আহিছে তেতিয়াৰ পৰা এডুকেশ্যন চেনেলবোৰ বহুত বেছি গ্ৰ' হ'ব ধৰিছে। আপুনি যদি শিক্ষিত হয় বা আপুনি যদি কাৰোবাক শিক্ষা দি ভাল পায় তেতিয়াহ'লে আপুনি এনেকুৱা চেনেলবোৰ খুলিব পাৰে। আপুনি ভিডিঅ' কৰ্চেছ চেল কৰিব পাৰে। মুঠতে বহুত বেছি ভাল ইনকাম আছে ইয়াৰ পৰাও। নেক্সট হ'ল আপোনাৰ ইউটিউব টিপছ, যিবিলাক আমি দিওঁ। আৰু আটাইতকৈ সহজ যদি ইউটিউবত কিবা কৰিবলৈ আছে তেতিয়াহ'লে এইটোৱে আছে, কাৰণ আপুনি ইউটিউব টিপছ আপুনি ইউটিউবৰ পৰা চাই আপুনি ল'ব পাৰে। ইণ্টাৰনেটত এনেকুৱা ইউটিউব টিপছ দিয়া চেনেল আছে যে আপোনাৰ মাথা নষ্ট হৈ যাব। আৰু এইটো টেকনিকেল চেনেলৰ ওপৰত পৰে আৰু এইবিলাক চেনেলত আপোনাৰ খুব বেছিকৈ এডছ আহে আৰু খুব ডাঙৰ ডাঙৰ কোম্পানীৰ এডছ আহে আৰু স্পনচাৰশ্বিপো পায় আপুনি। মুঠতে আপুনি এইটো ট্ৰাই কৰিব পাৰে। নেক্সট হ'ল আপোনাৰ গেজেট ৰিভিউ।
চাওক আজিকালি মানুহ বহুত কনচিয়াছ হৈ গৈছে কিবা এটা কিনাৰ আগতে তেওঁলোকে সম্পূৰ্ণ ৰিভিউটো চাই লয় আপুনি এইটোও কৰিব পাৰে চেনেল চলিবলৈ আপোনাৰ বহুত ডাঙৰ ডাঙৰ কোম্পানী আপোনাক স্পন্সৰশ্বিপ দিব আপোনাক প্ৰডাক্ট তেওঁলোকে নিজেই পঠাব ৰিভিউ কৰিবৰ বাবে নেক্সট হৈ গ'ল আপোনাৰ গেমিং চেনেল আপুনি যদি গেম খেলি ভাল পায় তেতিয়াহ'লে আপুনি গেমিং চেনেল এটা খুলিব পাৰে ঘৰত মাত্ৰ এটা ব্ৰডবেণ্ড লগাই লওক আৰু গেম খেলক আৰু সেইটো স্ক্ৰীন ৰেকৰ্ডিং কৰি পেলাই আপুনি আপলোড কৰক চলি গ'লেতো বহুত বেছি টকা আছে আৰু ডাঙৰ ডাঙৰ কোম্পানীৰ স্পন্সৰশ্বিপবিলাকো পায় ইয়াত নেক্সট হৈ গ'ল আপোনাৰ কমেডি ষ্টেণ্ড আপ কমেডি ফানি প্ৰেংকছ আপুনি এইবোৰ কৰিব পাৰে আপুনি যদি হাঁহুৱাই ভাল পায় মানুহক তেতিয়াহ'লে আপুনি এনেকুৱা এটা চেনেলো বনাব পাৰে নেক্সট আপুনি যদি ডক্টৰ হয় তেন্তে আপুনি এনেকুৱা এটা চেনেল বনাব পাৰে আপুনি মেডিচিনবিলাকৰ ৰিভিউ কৰিব পাৰে আপুনি যদি কয় যে এইটো বেমাৰৰ বাবে এইটো মেডিচিন খাব লাগে এইটো বেমাৰৰ বাবে সেইটো মেডিচিন খাব লাগে এইটো মেডিচিন খালে ছাইড এফেক্ট হয় এইটো মেডিচিন খালে ছাইড এফেক্ট নহয় কিন্তু আপুনি আগতে ডক্টৰ হ'ব লাগিব কিন্তু আপুনি যদি এনেই যি আপুনি মেডিচিন মানুহক খুৱায় তেতিয়াহ'লে আপোনাৰ ওপৰত কেছ আহি যাব পাৰে কিন্তু তেওঁলোকৰ যদি কিবা ছাইড এফেক্ট হৈ যায় কিবা যদি তাৰ পৰা যদি কিবা অসুবিধা হয় তেন্তে আপোনাৰ কিন্তু বহুত ডাঙৰ বিপদত পৰিব পাৰে মুঠতে আপুনি ডক্টৰ হ'ব লাগিব ডক্টৰ নোহোৱা কিন্তু এনেকুৱা চেনেল আপুনি কেতিয়াও ট্ৰাই নকৰিব নেক্সট হৈ গ'ল আপোনাৰ টয় ৰিভিউ আপোনাৰ পুতলাবিলাক আপুনি দেখুৱাব পাৰে আপুনি পুতলাবিলাক কিনি আনিলে সেইবিলাক ৰিভিউ কৰিব সৰু ল'ৰা ছোৱালীয়ে খুব বেছিকৈ চায় আৰু এইবোৰ চেনেল খুব বেছিকৈ আজিকালি চলে নেক্সট হৈ গ'ল আপোনাৰ চেলেঞ্জেছ আজিকালি বহুত খোৱাৰ ওপৰত চেলেঞ্জ ভিডিঅ' বনায় কিছুমানে জলকীয়া খাই ভাল পায় কিছুমানে কণী খাই ভাল পায় কিছুমানে এসোপা খাই ভাল পায় গতিকে আপুনি যদি কিবা খাই ভাল পায় তেতিয়া আপুনি এনেকুৱা চেনেল বনাব পাৰে আৰু এইবোৰতো খুব বেছিকৈ ভিউজ আহে নেক্সট হৈ গ'ল আপোনাৰ গাৰ্ডেনিং আৰু এগ্ৰিকালচাৰ আপুনি যদি ফুল ভাল পায় বা আপুনি খেতি কৰি ভাল পায় তেতিয়াহ'লে আপুনি এইবোৰৰ ওপৰতো ভিডিঅ' এটা বনাব পাৰে আপুনি দেখুৱাওক যে এনেকুৱা সাৰ দিব লাগে এনেকুৱাকৈ পানী দিব লাগে এইটো ছিজনত পানী দিব লাগে নালাগে এইটো ছিজনত পানী দিব লাগে এনেকুৱা বহুত ধৰণৰ ভিডিঅ' আপুনি বনাব পাৰে বা আপুনি খেতিৰ ওপৰত যদি আপোনাৰ অভিজ্ঞতা আছে তেন্তে আপুনি খেতিৰ ওপৰতো ভিডিঅ' বনাব পাৰে এইটো এটা ভাল টপিকছ হয় আৰু বহুত মানুহে এইটো বস্তুটো ফ'ল' কৰে কিন্তু নেক্সট হৈ গ'ল আপোনাৰ হাউ টু ভিডিঅ' মানে ধৰি লওক আধাৰ কাৰ্ড কেনেকুৱাকৈ এপ্লাই কৰে পান কাৰ্ড কেনেকুৱাকৈ এপ্লাই কৰে ড্ৰাইভিং লাইচেঞ্চ কেনেকুৱাকৈ অনলাইন এপ্লাই কৰে বা প্ৰধানমন্ত্ৰী এনেকুৱা যোজনা আহিছে তাত কেনেকৈ এপ্লাই কৰিব লাগে এইবিলাকৰ ওপৰতো ভাল ভিডিঅ' চলে কিন্তু নেক্সট হৈ গ'ল আপোনাৰ বিজনেছ আইডিয়া আপুনি যদি ব্যৱসায়ী হয় তেন্তে আপুনি কি ব্যৱসায় কৰে আপুনি কেনেকুৱাকৈ ব্যৱসায় কৰে কি ব্যৱসায় কৰিলে কিমান লাভ হয় কি ব্যৱসায় কৰিলে কিমান প্ৰফিট হয় আপুনি এইবোৰ দেখাব পাৰে মানুহে এইবিলাকো খুব বেছিকৈ চায় নেক্সট হৈ গ'ল আপোনাৰ পেট কেয়াৰ আপুনি কুকুৰ মেকুৰী যদি পালে বা আপুনি কুকুৰ মেকুৰী যদি ভাল পায় তেন্তে আপুনি পেট কেয়াৰ মানে কুকুৰ মেকুৰী কেনেকৈ আপুনি ডাঙৰ দীঘল কৰে কুকুৰ মেকুৰী কি খুৱায় কি নোখুৱায় তেওঁলোকৰ সকলো কি চেম্পু লাগে কি নালাগে কি বেমাৰ হ'লে আপোনাৰ কি কৰিব লাগে আপুনি এইবোৰ ভিডিঅ' বনাব পাৰে পেট কেয়াৰ মুঠতে আপুনি কুকুৰ জীৱ জন্তুৰ ওপৰত খুব বেছিকৈ ভিডিঅ' চলে নেক্সট হৈ গ'ল আপোনাৰ এপ্লিকেশ্যন ৰিভিউ চাওক প্লে ষ্ট'ৰত বহুত ধৰণৰ এপ্লিকেশ্যন আছে আৰু বহুতে নাজানে যে কোনটো এপ্লিকেশ্যন কেনেকুৱাকৈ ব্যৱহাৰ কৰে কোনটো এপ্লিকেশ্যন কি কামৰ বাবে লাগে চ' আপুনি এপ্লিকেশ্যন ৰিভিউ চেনেল এটা বনাব পাৰে এইটোও বহুত বেছিকৈ চলে মানুহে চায় কাৰণ বহুতে নাজানে যে কেনেকুৱাকৈ এপ্লিকেশ্যনবোৰ ব্যৱহাৰ কৰে তাৰপিছত হৈ গ'ল আপোনাৰ মুভি ৰিভিউ আপুনি চিনেমাৰ ৰিভিউবিলাক কৰি দেখাব পাৰে কোনখন চিনেমাত কি হ'ল কোনখন চিনেমাত কি নহ'ল আপুনি গোটেই চিনেমাখনৰ সম্পূৰ্ণ আপুনি ডিছক্ৰিপশ্যনখন আপুনি ধুনীয়াকৈ পইণ্টবিলাক নোট কৰি লিখি আপুনি ধুনীয়াকৈ এটা চেনেল বনাই আপুনি এইবোৰ ভিডিঅ' দিব পাৰে কাৰণ সকলোৰে সময় নাই যে 3 ঘণ্টা বা 2 ঘণ্টা গৈ পেলাই চিনেমাখনত বহি পেলাই চিনেমাখন চাব তেওঁলোকে ইউটিউবতে গোটেই কাহিনীটো আপোনাৰ চাব চেষ্টা কৰিব নেক্সট হৈ গ'ল আপোনাৰ ৰ'ষ্টিং চেনেল যেনে কেৰি মিনাটি আপুনি যদি কাৰোবাৰ ওপৰত ৰ'ষ্টিং কৰিব বিচাৰে বা আপুনি কাৰোবাৰ ৰ'ষ্টিং কৰি ভাল পায় তেতিয়াহ'লে আপুনি ৰ'ষ্টিং চেনেল এটা বনাব পাৰে আৰু এইবোৰ চেনেল আজিকালি মানুহবিলাকে খুব চলে এইবিলাকো নেক্সট হৈ গ'ল আপোনাৰ ছাকচেছ ষ্টৰিজ আপুনি ডাঙৰ মানুহবিলাকৰ ছাকচেছ ষ্টৰি লিখিব পাৰে সেইবোৰৰ ওপৰত ভিডিঅ' বনাব পাৰে যেনে ধৰি লওক ৰতন টাটা আপোনাৰ আম্বানী এইবোৰৰ ওপৰত আপুনি আৰু বহুত আছে বাৰু বা সেইবোৰ আপুনি ভিডিঅ' বনাই আপুনি ধুনীয়াকৈ আপলোড কৰে মানুহে এইবিলাক খুব চায় কিন্তু কাৰণ ছাকচেছ ষ্টৰি মানুহে জানিবলৈ চেষ্টা কৰে নেক্সট হৈ গ'ল আপোনাৰ এনিমেশ্যন চেনেল 2D 3D আপোনাৰ এনিমেশ্যনবিলাক কেনেকৈ বনায় কমেডি আপোনাৰ কাৰ্টুন চেনেলবিলাক কেনেকুৱা বনায় বা আপুনি কাৰ্টুন বনাব আপুনি যদি কাৰ্টুন ভাল পায় আপুনি কাৰ্টুন চেনেলো বনাব পাৰে এডিটিং অলপ শিকিব লাগিব কিন্তু আপুনি নেক্সট হৈ গ'ল আপোনাৰ কাৰ বাইক এইবোৰৰ ৰিভিউ আজিকালি ছেকেণ্ড হেণ্ড গাড়ীৰ শ্ব'ৰুমবিলাক বহুত খুলিছে আপুনি সেইবোৰত যাওক আপুনি এইবোৰত ভিডিঅ' বনাওক গৈ পেলাই গাড়ীবিলাকৰ দাম কওক বাইকবিলাকৰ দাম কওক আপুনি মানুহবিলাকে এইবিলাক খুব চায় কাৰণ আজিকালি মানুহবিলাকে ছেকেণ্ড হেণ্ড গাড়ী ছেকেণ্ড হেণ্ড বাইক খুব বেছিকৈ বিচাৰি থাকে চ' এইবোৰ ভিডিঅ' আজিকালি খুব বেছি চলে চ' আপুনি এইবিলাক ভিডিঅ' বনাব পাৰে আৰু এইবিলাকতো খুব বেছি লাভ আছে খুব বেছি ভিউজ হয় এইবিলাকত আৰু ভিউজ বেছিকৈ অহা মানে আপোনাৰ এডভাৰটাইজমেণ্ট বহুত বেছি পাব আপুনি আৰু এডভাৰটাইজমেণ্ট বঢ়াৰ লগে লগে আপোনাৰ ইনকামটো বাঢ়ি গৈ আছে নেক্সট আপোনাৰ হৈ গ'ল মটিভেশ্যনেল স্পীচ আপুনি যদি কাৰোবাক কিবা কৈ ভাল পায় ভাল কথা কৈ ভাল পায় ভাল স্পীচ দিব পাৰে আপুনি ভালদৰে কথা ক'ব পাৰে তেতিয়াহ'লে আপুনি মটিভেশ্যনেল স্পীচৰ চেনেল এটা খুলিব পাৰে নেক্সট আপোনাৰ আৰ্ট এণ্ড স্ক্ৰেচ আপুনি যদি আৰ্ট কৰি ভাল পায় ভাল আৰ্ট কৰে ভাল স্ক্ৰেচ কৰে তেতিয়াহ'লে আপুনি আৰ্ট আৰু স্ক্ৰেচৰ চেনেল এটা খুলিব পাৰে কাৰণ আৰ্ট কেনেকৈ কৰে মানুহে সেইটোও জানিব চেষ্টা কৰে নেক্সট হৈ গ'ল আপোনাৰ DIY মানে ডু ইট ইয়ৰ্ছ আপুনি ঘৰতে নিজে কিছুমান বস্তু বনালে
কিছুমান ঘৰৰ লাগতিয়াল বস্তু বনালে কেনেকুৱাকৈ বনায় আপুনি সেইবিলাক ভিডিঅ' বনাই দিব পাৰে আৰু এইবোৰতো বহুত ভিউজ হয়। নেক্সট হৈ গ'ল আপোনাৰ ডেন্সিং এণ্ড কোৰিঅ'গ্ৰাফি। আপুনি ডেন্সিঙৰ ভিডিঅ' কৰিব পাৰে। আপুনি ডেন্স ভাল কৰে, আপুনি যদি নাচি ভাল পায় তেতিয়াহ'লে আপুনি ডেন্সিঙৰ ভিডিঅ' কৰিব পাৰে। কিন্তু ইয়াত টকা অলপ কম পায় কাৰণ ইয়াত কপিৰাইটৰ কথা থাকে। কাৰণ গানটোতো আপুনি নিজৰ গানত আপুনি ডেন্স নকৰে, চ' আপুনি ইয়াতো ভিডিঅ' বনাব পাৰে, চেষ্টা কৰি চাওক। নেক্সট আপুনি পলিটিক্স চেনেল এটা বনাব পাৰে। কোনোবাই মোদীজীক ভাল পায়, কোনোবাই মোদীজীক বেয়া পায়, যদি আপুনি পলিটিক্সৰ কথাবোৰ কৈ পেলাইও আপুনি চেনেল এটা বনাব পাৰে যদি আপুনি পলিটিক্সত ইণ্টাৰেষ্টেড হয়। নেক্সট হৈ গ'ল প্ৰপাৰ্টি এণ্ড ৰিয়েল ইষ্টেট। মানুহে বিচাৰি থাকে ক'ত ভাল ঘৰ আছে, ক'ত ভাল মাটি আছে, এইবোৰ মানুহে খুব বিচাৰে ইউটিউবত। আপুনি এইটো এটা চেনেলো বনাব পাৰে আৰু এইটোতো স্পনচাৰশ্বিপ, খুব ডাঙৰ ডাঙৰ স্পনচাৰশ্বিপ আপুনি পাব। নেক্সট আপুনি স্পৰ্ট ৰিলেটেড ভিডিঅ' বনাব পাৰে। আপুনি যদি কিবা খেলত ভাল, আপুনি কিবা খেলি ভাল পায় তেতিয়াহ'লে আপুনি খেলৰ নিয়মবিলাক ক'ব পাৰে, আপুনি ভাল কমেণ্ট্ৰি কৰিব পাৰে বা খেলৰ নিয়মবিলাক, কোনটো খেল কেনেকুৱা খেলে, কোনটো খেলত কি হয়, আপুনি এইটোৰ ওপৰতো ভিডিঅ' বনাব পাৰে। আৰু একেবাৰে লাষ্টত আপুনি বিহাইণ্ড দ্য চিন ভিডিঅ' বনাব পাৰে। ধৰি লওক আপোনাৰ অসমত বহুত ধৰণৰ পপুলাৰ চিৰিয়েল আছে যেনে বেহাৰবাৰী আউটপোষ্ট, ৰেঙনি ৰং, এইবোৰ চেনেলত আপোনাৰ বহুত ডাঙৰ ডাঙৰ চিৰিয়েল হয়। আপুনি সেইবোৰ চিৰিয়েলৰ ছেটত যাওক, ছেটত গৈ পেলাই আপুনি অভিনেতা অভিনেত্ৰীবিলাকে অফ টাইমত কি কৰি আছে, কি কৰা নাই, তেওঁলোকৰ ইণ্টাৰভিউ, আৰু মানুহে চাবলৈ বিচাৰে যে অভিনেতা অভিনেত্ৰীবিলাকে শ্বুটিং নকৰাৰ সময়ত কি কৰে কি নকৰে। চ' আপুনি এইটোও ট্ৰাই কৰিব পাৰে। চ' বন্ধুসকল, আজিৰ আইডিয়াকেইটা এইকেইটাই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক। আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক। আৰু আছাম টিউব চেনেলটো চাই থকাৰ বাবে আপোনাক সকলোকে মই ধন্যবাদ জনাইছোঁ।